স্বাগতম জনাইছোঁ দীপাংকৰ ইনফৰ নতুন এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় গম পাইছে কিহৰ ওপৰত হ'ব। তো থাম্বনেইলটো চাই নিশ্চয় গম পাইছে। যতীন বৰাৰ চিনেমা ৰাঘৱৰ টিজাৰ যোৱাকালি ৰিলিজ হৈছে। টিজাৰটো সকলোৱে নিশ্চয় ইউটিউবত চাইছে। টিজাৰটো চাই আপোনালোকে চাগে খুব বেছি এক্সাইটেড হৈ আছে চিনেমাখন চাব। তো এতিয়া কথাটো হৈছে কি চিনেমাখন কেনেকুৱা হ'ব বা চিনেমাখনৰ ষ্টৰিটো কেনেকুৱা বা টিজাৰটো চাই আমি কেনেকুৱা এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ। তো সেইটোৰ ওপৰত আজি কথা পাতিম। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যিহেতু টিজাৰটো আমি দেখা পালোঁ, তো টিজাৰটো দেখা পাই কিছুমান ভাল দিশৰ বিষয়ে কথা পাতিম এই চিনেমাখনত, আৰু লগতে কিছুমান বেয়া দিশো আছে। তো গোটেইখিনি আলোচনা কৰিম, ভিডিঅ'টো চাই থাকক। তো চাওক, প্ৰথম কথা হৈছে কি এই চিনেমাখনত আপোনাৰ মানে বহুত ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰী আছে। মৃদুলা বৰুৱা আছে, হিৰণ্য ডেকা আছে, যতীন বৰা নিজে আপোনাৰ মেইন লিড ৰোলত আছে, নিকিতা গোস্বামী আছে। তাৰপাছত লগতে নতুনকৈ নৱাগতা চুমি বৰা চাগে এই চিনেমাখনত এণ্ট্ৰি কৰিব, কাৰণ মই টিজাৰটো যেতিয়া বহুত শ্ল' মোশ্যনত চাইছোঁ তেতিয়া মই চুমি বৰাকো এই চিনেমাখনত দেখা পাইছোঁ। লগতে বিভূতিভূষণ হাজৰিকা আছে আৰু চিন্ময় কটকী মেবি তেখেতে ভিলেনৰ ৰোল কৰি আছে। তো চবতকৈ মানে মেইন নিগেটিভ কেৰেক্টাৰটো চাগে তেখেতে কৰি আছে। আৰু লগতে মানে কি সংগীতৰ লগত জড়িত হৈ আছে জুবলি আছে, জুবিন গাৰ্গ আছে, উদীয়মান শিল্পী প্ৰবীণ বৰা আছে, মহালক্ষ্মী আয়াৰ আছে। তো মহালক্ষ্মী আয়াৰকতো চিনি পায়, তেখেতৰ বহুত অসমীয়া হিট গান আগতে তেখেতে দি থৈ গৈছে। বলিউডৰ তেখেত এজন প্ৰখ্যাত গায়িকা। আৰু লগতে শান্তা উজিৰৰ গান আছে। আৰু এই ৰাঘৱ চিনেমাখনৰ ষ্টৰিটো এজন ড্ৰাইভাৰক লৈ হ'ব, মিডিল ক্লাছ ফেমিলিৰ এজন ড্ৰাইভাৰক লৈ ষ্টৰিটো দেখাব। তেখেতে জীৱনত কেনেকুৱা ধৰণৰ ঘাত প্ৰতিঘাতৰ সন্মুখীন হয় নিজৰ পৰিয়ালটোক চলাই নিয়াত। তো তেনেকুৱা ধৰণৰ এটা ষ্টৰি লাইন হ'ব বুলি যতীন বৰা আৰু যতীন বৰাৰ ৱাইফে জানিব দিছে। এই চিনেমাখনৰ কৰিঅ'গ্ৰাফি কৰিছে দীপক দে আৰু পংকজ ইমতি। তো তেখেতসকলক আপোনালোকে নিশ্চয় জানে। তেখেতসকলে অসমীয়া চিনেমা জগতৰ লগত বহুত আগৰ পৰা জড়িত হৈ আছে, আৰু তেখেতসকলৰ মিউজিক ভিডিঅ'বিলাক আপোনালোকে প্ৰতি মাহে দেখা পায়ে থাকে, আৰু তেখেতসকলৰ কামবিলাকত এটা ইউনিকনেছ থাকে। তো সেইটো আপোনালোকে নিশ্চয় জানে। তো তেখেতসকলৰ কামটো আৰু টিজাৰটোতে ফুটি উঠিছে। ক্লিপবিলাক চাই আপোনালোকে নিশ্চয় মানে গম পাইছে কেনেকুৱা ধৰণৰ চিনেমাখনত কাম হৈছে। লগতে একশ্যন চিনবিলাক কৰিছে ৰাজেশ কানন, যিখন ৰত্নাকৰ চিনেমাত একশ্যন চিনবিলাক কৰিছিল। তো তেখেতেই এই চিনেমাখনৰ একশ্যন চিনবিলাক কৰিছে। আৰু লগতে এই চিনেমাখন হায়দৰাবাদতো কিছু দৃশ্যগ্ৰহণ কৰা হৈছে, লগতে লাডাখত কিছুমান দৃশ্যগ্ৰহণ কৰা হৈছে। আৰু লগতে এই চিনেমাখনৰ ছাউণ্ড ডিজাইনিং কৰিছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে। তো চিনেমাখনত মানে কি আপোনালোকে বৰিং নাপায়। যতীন বৰাই নিজে কৈছে যে চিনেমাখনত মানে কি এনেকুৱা ধৰণৰ মানে জাগাত লোকেশ্যনত শ্বুট কৰা হৈছে যে চিনেমাখন চাই আপোনালোকে বহুত বেছি ভাল পাব। চিনেমাখনক লৈ যতীন বৰা বহুত বেছি আশাবাদী। তেখেতে কৈছে যে অসমৰ প্ৰতিজন মানুহে এই চিনেমাখনৰ ষ্টৰিটো নিজৰ লগত ৰিলেট কৰিব পাৰিব। তো তেখেতে কৈছে চিনেমাখন চাই মানুহে নিশ্চয় ভাল পাব, আৰু লগতে ষ্টৰিটোৰ পৰা মানুহ নিৰাশ নহয় বুলি কৈছে। এই চিনেমাখনৰ উন্নত দিশ এইটোৱে লাগিল যে ৰত্নাকৰ চিনেমাখনত একশ্যন চিনবিলাকত কিছু মানে ভুল ক্ৰুটি ৰৈ গৈছিল। তো আপোনালোকে যদি ইটাও ট্ৰেইলাৰটো চাই ৰত্নাকৰত, তো আপোনালোকে গম পাব যে কিছুমান মানে সৰু সৰু ভুল ক্ৰুটি সেই একশ্যন চিনবিলাকত ৰৈ গৈছিল। কিন্তু এই ৰাঘৱ চিনেমাখনৰ টিজাৰটো চাই এনেকুৱা লাগি আছে মানে কি সেই ভুল ক্ৰুটিবিলাক মানে কি এইবাৰ শুধৰোৱা যেন লাগি আছে। তো সেইটো এটা প্লাছ পইণ্ট চিনেমাখনৰ। আৰু লগতে মানে কি কেইটামান কমপ্লেইন আছে এই চিনেমাখনক লৈ, নিজে মানে মই ফিল কৰিছোঁ চিনেমাখনৰ ট্ৰেইলাৰটো চাই মেলি। তো চাওক, প্ৰথম কথা আপোনালোকে এটা কথা লক্ষ্য কৰিব, যতীন বৰাই যেতিয়া মানে কি একশ্যন চিন কৰি আছে, যেতিয়া দাউৰি আছে আপোনাৰ এই বাছ এখনৰ পিছফালে যেতিয়া এটা শ্বট দেখায় দাউৰা, তো আপোনালোকে যদি ভিডিঅ'টো শ্ল' কৰি চাই তেতিয়া দেখা পাব যতীন বৰাৰ গোটেই পেটটো ওলাই থকা। তো তেখেতে অলপমান কাম কৰিব লাগিছিলে নিজৰ ফিটনেছটোত। তো একশ্যন চিনবিলাকতো তেখেতৰ মানে পেটটো টানি ধৰাৰ নিচিনা লাগি থাকে। তো যেতিয়া একশ্যন চিনবিলাক কৰিছে শ্ল' কৰি যেতিয়া চাইছোঁ মই, তো একদম ভিজিবল হৈছে। আপোনালোকক মই দেখায়ো দি আছোঁ, ডিছপ্লেত চাই লওক, আপোনালোকে গম পাব। তো সেই বস্তুটোত অলপমান মানে গুৰুত্ব দিব লাগিছিল। এতিয়া যদি মই ছেকেণ্ড কমপ্লেইনটোৰ বিষয়ে ক'ব যাওঁ, তেতিয়াহ'লে মানে কি বহুতে কৈ আছে এই চিনেমাখন মানে কি এখন চাউথৰ চিনেমাৰ কপি। চৰাই নদু বুলি এখন আলু অৰ্জুনৰ চিনেমা আহিছিল, সেইখন চিনেমাৰ কপি বুলি কৈ আছে বহুতে। তো কমেণ্ট বক্সত যদি আপোনালোকে কমেণ্টবিলাক চাই 40% মানুহে তেনেকৈ কৈ আছে। নিউজ চেনেলবিলাকে যেতিয়া এই টিজাৰটোৰ নিউজটো কৰিছিল, তো তেতিয়াও মানে বহুতে কাবাই মানে আৰু চিনেমাখনৰ সেই পোষ্টাৰখনৰ স্ক্ৰীনশ্বট মাৰি আনি তাতে মানে দিছে চৰাই নদুৰ এইখন চিনেমা কপি। তো তেনেকৈ মানে বহুতে দি আছে। আৰু ইয়াৰ কাৰণটো এইটোৱে যে বিশ্বকৰ্মাক যিটো পূজা কৰা মানে দেখাইছে চিনেমাখনত, কেইটামান ক্লিপ দেখাইছে, তো সেইটোক লৈ মানে বহুতে কপি বুলি কৈ আছে চিনেমাখনক। কপি বুলি কোৱাৰ আৰু এটা কাৰণ আছে, ৰত্নাকৰ চিনেমাখনৰ আৰম্ভণিৰ কিছুমান চিন আপোনালোকে নিশ্চয় যদি চাইছে গম পাব থেৰি চিনেমাখনৰ পৰা লোৱা যেন লাগিছিল। আৰু পিছত কিন্তু ষ্টৰিটো বেলেগ এটা দিশ লয়, কিন্তু প্ৰথম অৱস্থাত থেৰি চিনেমাখনৰ পৰা কিছুমান ক্লিপ লোৱা যেন লাগিছিল। তো সেই এটা বস্তুক লৈ অসমৰ ৰাইজৰ এটা কমপ্লেইন আছিল। তো সেইটো কাৰণে
এই চিনেমাখনো মানে কি কপি বুলি কৈ আছে বহুতে আৰু লগতে এটা কমপ্লেইন আছে অভিজিৎ ভট্টাচাৰ্যৰ নাটক বুলি ক'লে বা চিনেমা বুলি ক'লে বহুতে মানে কি কপি কৰা বুলি ভাবে কাৰণ কিয় কপি কৰা বুলি ভাবে এতিয়া চাওক আমাৰ অসমত মোবাইল থিয়েটাৰ বহুত বেছি চলে আৰু মোবাইল থিয়েটাৰত অভিজিৎ ভট্টাচাৰ্যৰ নাটক সবতকৈ বেছিকৈ দিয়া যায় অসমৰ মানুহে যেহেতু বহুত বেছি থিয়েটাৰ চায় তো ষ্টৰিবিলাক চাই মানে অলপ মানে সাউথৰ চিনেমা হওক বলিউডৰ চিনেমা হওক তো সেইবিলাকৰ লগত ৰিলেট কৰিব পাৰে তো সেইটো কাৰণে মানে কি মানুহৰ এটা ডাউট আছে যেহেতু ৰত্নাকৰ চিনেমাখনো অভিজিৎ ভট্টাচাৰ্যৰে ষ্টৰি আছিল তো সেই বস্তুটো মানে মাইণ্ডত মানুহৰ সোমাই আছে এইখন চিনেমাও মেবি সাউথৰ পৰা কিছুমান চিন লৈ কপি কৰা হৈছে আৰু লগতে এই ভিডিঅ'টো শেষ কৰাৰ আগত এটা কথা কৈ যাওঁ এতিয়া মানে বহুতে কৈ আছে যে আমি যতীন বৰাৰ চিনেমা নাচাওঁ কাৰণ কিয় মানে কি এইটো এটা পলিটিকেল কথা তো কা আন্দোলনৰ সময়ত তেনেকুৱা ধৰণৰ এটা মানে তেখেতে স্থিতি লৈছিল তো সেইটোক লৈ মানে এতিয়া বহুত মানুহে তেখেতক বেয়া পায় তো তেখেতৰ বহুত অনুৰাগীও আছিল এটা সময়ত তেখেতসকলেও মানে কি আজি কমেণ্ট বক্সত কমেণ্ট দিছে এটা সময়ত তেখেতক বহুত ভাল পাইছিল তো এতিয়া মানে কি তেখেতৰ চিনেমা নাচায় অমুক তমুক তেনেকৈ মানে কমেণ্ট কৰি আছে তো যি নহওক এই বস্তুটো চাব লগা হ'ব আৰু চিনেমাখন ৰিলিজ হোৱাৰ সময়ত কেনেকুৱা ধৰণৰ ইম্পেক্ট পেলাই চিনেমাখনত চাওক এতিয়া কথাটো হৈছে কি পাঠান চিনেমাখনক লৈও এনেকুৱা ধৰণৰ এটা কণ্ট্ৰভাৰ্চি হৈছিল শ্বাহৰুখ খানক লৈ বা দীপিকা পাডুকনৰ ড্ৰেছিঙক লৈ তো তাৰ পাছতো চিনেমাখন কিমান বেছি ব্লকবাষ্টাৰ আছিল তো আপোনালোকে নিশ্চয় জানে তো তেনে ক্ষেত্ৰত এতিয়া যদি যতীন বৰাৰ চিনেমাখনৰ বিষয়ে চাব যায় কণ্ট্ৰভাৰ্চি হ'লে কিন্তু চিনেমাবিলাক হিট যায় তো আপোনালোকে নিশ্চয় জানে আৰু যদি সেই বস্তুটো হৈ যায় তেতিয়াহ'লে ৰঘুপতিৰ দৰে ছাকচেছ এই চিনেমাখন হ'ব তো তাকে আশা কৰিছোঁ অসমীয়া চিনেমাৰ জয়যাত্ৰা আৰম্ভ থাকক আৰু ভাল চিনেমা আমাক উপহাৰ দিয়ক আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এটা এনেকুৱা ধৰণৰ চিনেমাৰ ভিডিঅ' লৈ মই আহিম তো চিনেমাখন ভাল হওক চিনেমাখনে বহুত টকা উপাৰ্জন কৰক চিনেমাখনে মানুহক ভাল মেছেজ দিয়ক শেষত এইখিনি কথা কৈয়ে মই ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ